নমস্কাৰ। আজিৰ আলোচনাৰ বিষয় ত্ৰিকোণমিতিৰ এক্সাৰসাইজ 8.2। অনুশীলনী আৰম্ভ কৰাৰ আগতে আমি কেইটামান বিশেষ কোণৰ ত্ৰিকোণমিতিক অনুপাত জানি ল'ব লাগিব। আমি ইতিমধ্যে গম পাইছোঁ আমাৰ ত্ৰিকোণমিতিক অনুপাত 6টা: সাইন, কস, টেন, কোসেক, সেক, কট। এখন তালিকাৰ সহায়ত আমি এই ত্ৰিকোণমিতিক অনুপাতসমূহ বুজিবলৈ চেষ্টা কৰিম। এতিয়া ইয়াত এই বিশেষ কোণবিলাকৰ সাপেক্ষে সাইনৰ অনুপাত কেইটা যদি তোমালোকে জানা মনত থাকে তেতিয়াহ'লে এই বাকি সকলো অনুপাত আমি উলিয়াই ল'ব পাৰিম। সাইন এ, সাইন 0ৰ মান কি? এইটো এ কোণ সাপেক্ষে। সাইন 0 ডিগ্ৰী মানে কি? 0। সাইন 30ৰ মান কি? হাফ। সাইন 45 মানে কি? 1/√2। সাইন 60 মানে √3/2 আৰু সাইন 90 মানে হ'ল 1। কছৰ মান কি হ'ব? এই সাইনৰ সহায়ত উলিয়াই ল'ব পাৰিম। সাইন 90ৰ মানটো ইয়াত হ'ব, সাইন 60ৰ মান ইয়াত হ'ব, সাইন 45 ইয়াত, সাইন 30ৰ মান ইয়াত আৰু সাইন 0ৰ মান ইয়াত। গতিকে উলোটা ফালৰ পৰা যদি বহাই আহোঁ তেতিয়া আমি কস উলিয়াই ল'ব পাৰোঁ সাইনৰ পৰা। টেন কেনেকৈ উলিয়াম? টেনৰ এটা গুৰুত্বপূৰ্ণ সূত্ৰ আছে, সেইটো হৈছে টেন এ ইজ ইকুৱেল টু সাইন আৰু কছত প্ৰকাশ কৰিব পাৰি টেনক। সাইন এ ডিভাইডেড বাই কস এ। ইয়াত আমি সাইন আৰু কছৰ মান পাইছোঁ, টেনৰ মান উলিয়াই দিব পাৰিম। তেন্তে টেন 0 ডিগ্ৰীৰ মান কি হ'ব? সাইন বাই কস। এই সূত্ৰ মতে সাইন বাই কস। গতিকে 0 ডিগ্ৰীৰ মান কি হ'ব? 0 ডিভাইডেড বাই 1 ইজ ইকুৱেল টু কি হ'ব? শূন্যক যদি একেৰে হৰণ কৰোঁ তেতিয়া আমি কি পাম? শূন্য পাম। তাৰপিছত টেন 30ৰ মান কি হ'ব? থাকিব হাফ, তলত থাকিব √3/2। ইয়াক যদি আমি লিখোঁ কি পাম? হাফ ইনটু এই হৰণ চিনডাল যেতিয়া পূৰণ চিন কৰি দিওঁ তেতিয়া তলত থকা যিটো ৰাশি তাৰে তলৰটো হৰটো ওপৰত যাব, লবটো তলত আহিব। এইটো নিয়ম। গতিকে ইয়াৰ তলৰ 2য়ে ওপৰৰ 2য়ে কটাকটি গ'ল, থাকিল কি? ওপৰত থাকিল 1, তলত থাকিল √3। টেন 45ৰ মান কি হ'ব? সাইন বাই কস। 1/2, 1/√2, 1/√2। ইয়াত যদি চাওঁ ওপৰৰ ৰাশি আৰু তলৰ ৰাশি দুইটা একে, গতিকে এইটোৱে কাটা গ'ল, কাটা গৈ কি থাকিব? 1। টেন 60ৰ মান কি হ'ব? √3/2 ডিভাইডেড বাই হাফ। ওপৰৰটোতো একে থাকিব, এই হৰণ চিনটো যেতিয়া পূৰণ কৰি দিম তেতিয়া তলৰটো ওপৰত যাব, হৰটো ওপৰত যাব, লবটো তলত থাকিব। এই দুয়ে কাটা কাটি যাব, ওপৰত কি থাকিব? √3, তলত থাকিব 1, 1টো আমি নিলিখোঁ। 90 কিমান হ'ব? 1/0। 1ক যেতিয়া 0ৰে হৰণ কৰিবা তেতিয়া আমি কি পাম? ইনফিনিটি। ইনফিনিটি মানে কি বুলি কয়? অসীম বুলি কয়। আৰু বা ইয়াক কেতিয়াবা আমি লিখিম সংজ্ঞাবদ্ধ নহয়। এই তিনিওটাৰে অনুপাত কেইটা পালোঁ, এইকেইটা ইয়াৰে সহায়ত উলিয়াব পাৰিম। আমি জানো সাইনৰ ওলোটাটো কি? কচেক। ওলোটা মানে ইয়াৰ যিটো তলত থকা ৰাশি সেইটো ওপৰলৈ গুচি যাব। 0 মানে কি? 0/1 নহয় জানো? গতিকে 1টো ওপৰত যাব, 0টো তলত যাব। 1ক 0ৰে হৰণ কৰিলে কি হ'ব? ইনফিনিটি। কচেক 30ৰ মান কি হ'ব? সাইনৰ ওলোটা। সাইনৰ ওলোটা কচেক ন? গতিকে ইয়াতে কি হ'ব? ওলোটা হ'লে 2টো ওপৰত যাব, 1টো তলত আহিব, 2/1। তাৰমানে কি লিখিম? 2। ইয়াৰ কি হ'ব? সাইনৰ ওলোটা নহয়নে? √2/1। ওপৰত যাব, তলত আহিব, √2। 60ৰ মান কি হ'ব? 2টো ওপৰত যাব, √3টো তলত আহিব। আৰু ইয়াত কি হ'ব? 1, 1ৰ তলত এটা 1 আছে, গতিকে 1/1 হ'ব 1। সেক এ কাৰ ওলোটা? কছৰ ওলোটা। সেক 0ৰ মান কি হ'ব? ইয়াৰ ওলোটাটো হ'ব 1/1 মানে কি হ'ব? 1 হ'ব। ইয়াত কি হ'ব? 2/√3। ইয়াত কি হ'ব? √2/1 মানে √2। ইয়াত কি হ'ব? 2। ইয়াত কি হ'ব? 0ৰ তলত একো নাই মানে 1 আছে। 1/0 মানে হ'ল ইনফিনিটি বা অসীম বা সংজ্ঞাবদ্ধ নহয়। কট কাৰ ওলোটা? কট
10ৰ ওলোটা এটা 10ত কি পালো 10 0 মানে 0 0ৰ তলত 1 আছে 1/0 = ইনফিনিটি বা সংখ্যাবদ্ধ নহয় ইয়াত কি পাম 1/√3 আছে √3/1/√3 ইয়াত কি হ'ব 1/1 1/1 মানে কি 1 এ ইয়াত কি হ'ব √3 আছে √3 তলত কি আছে 1 আছে গতিকে উলটি গলে কি হ'ব 1/√3 ইয়াত চোৱা ইয়াত কি আছে ইনফিনিটি আছে ইনফিনিটিৰ তলত কি আছে 1 আছে তি গলে 1/∞ মানে কি এটা সৰু সংখ্যাক এটা বহুত ডাঙৰ সংখ্যাৰে আমি অসীম সংখ্যাৰে কি কৰিছো হৰণ কৰিছো তেতিয়া আমি উত্তৰটো শূন্য ৰাখা পাম নহয় জানো হ'ব 0 এনেকৈয়ে অতি সহজে অকল সাইনৰ অনুপাত কেইটাৰ সহায়ত এই গোটেই কেইটা আমি উলিয়াই ল'ব পাৰো এই বস্তুখিনিয়ে আমি এতিয়া পৰিষ্কাৰভাৱে আন এখন কাগজত লিখি লৈছো ইয়াত আৰু কিছুমান সৰু সৰু কথা আছে যাৰ দ্বাৰা এই অনুপাতসমূহ অতি সহজে মনত ৰাখিব পাৰি ইয়াত যদি চাও tan 60 ডিগ্ৰী মান √3 আৰু চোৱা cot 30 ৰ মান √3 এটো আৰু এটো মিলি আছে একেদৰে tan 30 ৰ মান 1/√3 cot 60 ৰ মান 1/√3 আৰু tan 45 cot 45 দুইৰে মান 1 এনে ধৰণে সাইনৰ অনুপাত বিলাক যদি উলুটা কৰি লিখি যাও ইফালৰ পৰা তেতিয়া কি পায় cosৰ অনুপাত কেটা পাইনে ঠিক একেদৰে সাইনৰ উলুটা যেহেতু cosec cosৰ উলুটা যেহেতু sec উলুটা ফালৰ পৰা যেতিয়া লিখি যাও তেতিয়া sec কেটা পায় সোৱা 1 2/√3 √2 2 সংখ্যাবদ্ধ নহয় আমি অনুশীলনীৰ অংকবোৰ কৰো তেতিয়া আমি ভালদৰে বুজি পাম এতিয়া হা আমি অনুশীলনীৰ প্ৰথম অংকটো চাও এত sin 60 cos 30 plus sin 30 cos 60 ৰ মান নিৰ্ণয় কৰিব দিছে এতিয়া আমি তালিকাৰ সহায়ত ইয়াৰে মানবোৰ বহাই যাম এতিয়া চাও ইয়াত sin 60 ৰ মান sin 60 কিমান sin 60 √3/2 √3/2 একো চিন নাই মানে কি পূৰণ চিন গতিকে পূৰণ দিলো cos 30 ৰ মান cos 30 ৰ মান কিমান √3/2 একে sin 30 ৰ মান কি হাফ cos 60 ৰ মান কি cos 60 ৰ মান কি হাফ হল এতিয়া 2 এ 2 পূৰণ কৰে হৰে হৰে পূৰণ √3 যেতিয়া দুটা পূৰণ কৰিবা কি হ'ব √2 গুছি যাব বৰ্গমূল চিনটো থাকিব কি 3 আৰু ইয়াত কি হ'ব 2 2 গুণ 4 1 1 গুণ 1 গতিকে ইয়াৰ যদি আমি সমাধান কৰো কি হ'ব 4 আৰু 4 ৰ লসাগু কি 4 ওপৰত কি থাকিব 3 + 1 = 4/4 4/4 মানে কি 4 ৰ 4 কেইবাৰ যায় একবাৰ যায় গতিকে উত্তৰ হ'ব 1 2 নম্বৰ অংক ইয়াতো একেদৰে আমি তালিকাখনৰ সহায়ত মানবোৰ বহুৱাই যাম যে মানবোৰ লিখা 2 * একো নাই মানে কি পূৰণ চিন 10 স্কয়াৰ 45 10 45 ৰ মানটো লিখিব লাগিব তাৰে ওপৰত কি আছে বৰ্গ 10 45 ৰ মান 1 লিখিলো তাৰ পিছত যেহেতু ওপৰত বৰ্গ চিন আছে 10 45 ৰ মানটোৰ ওপৰত বৰ্গ চিন cos 30 ৰ মান cos 30 ৰ মান কি √3/2 আৰু ওপৰত বৰ্গ চিন আছে বৰ্গ চিন দিলো তাৰ পিছত মাইনাস sin স্কয়াৰ 60 প্ৰথমতে আমি স্কয়াৰটো বাদ দিম sin 60 ৰ মান চাম sin 60 ৰ মান √3/2 ওপৰত বৰ্গ চিন আছে বৰ্গ চিন দি দিম ধৰা sin 60 ৰ বৰ্গ কৰিব লাগে বহুতে কি কৰে sin 60 লিখে তাৰে ওপৰত বৰ্গ চিন দি দিয়ে যোনটো নেকি একেবাৰে ভুল কেনেকৈ লিখিব লাগে সাইনৰ বৰ্গ সাইনৰ ওপৰত কি কৰিম চিনটো দিম বৰ্গৰ চিনটো দিম তাৰ পিছত 60 টো লিখিম ত্ৰিকোণমিতিত আমি বৰ্গ লিখিব লাগিলে এনেদৰেহে লিখিব লাগিব এতিয়া সৰল কৰিম প্ৰথমতে কি কৰিব লাগিব বৰ্গটো ভাঙিব লাগিব 1 স্কয়াৰ মানে কি 1 প্লাস এটো বৰ্গ ভাঙিলে কি হ'ব √3 যেতিয়া বৰ্গ কৰিবা কি পাবা 3 2 যেতিয়া বৰ্গ কৰিবা 2 2 গুণ 4 মাইনাস √3 বৰ্গ কৰিলে 3 2 বৰ্গ কৰিলে 4 2 1 গুণ 2 যোগ
3/4 মাইনাছ 3/4 ইয়াত চোৱা 3/4 আগত প্লাছ চিন আছে 3/4 আগত মাইনাছ চিন আছে ৰাশি দুটা একে গতিকে এটুৱে কটাকটি গ'ল থাকিল কি 2 এটুৱে আমাৰ এনসাৰ